আৰু এতিয়া আছোঁ আমি চেৰাপুঞ্জীৰ সকলোতকৈ ভাল লগা জেগা ছেভেন ছিষ্টাৰ। কিন্তু মানে এটা প্ৰব্লেম ছেভেন ছিষ্টাৰত, মানে বহুত মানে ডাঙৰ না এৰিয়াখিনি, তাতে মানে মেঘখিনি আহি কিনে মানে গোটেই মানে বন্ধ কৰি দিয়ে। মানে ছেভেন ছিষ্টাৰৰ 7টা নিজৰা একেলগে মানে বহি থাকে, কিন্তু সেই 7টা নিজৰা চাবৰ কাৰণে মানে বহুত প্ৰব্লেম হয়, কাৰণ মানে ফগ বহুত। আপোনাক দেখাই আছোঁ, এই চাওক পিছফালে এই ছেভেন ছিষ্টাৰ। এইটো যাৰ সময় নাই সিহঁতে হয়তো নৰখে আৰু দেখাও নাপায়। এতিয়া মই আৱাজ শুনি আছোঁ, 7টা নিজৰাৰ আৱাজ শুনি আছোঁ, কিন্তু মানে দেখা পোৱা নাই কাৰণ বহুত মেঘ। আৰু আমি এতিয়া ছেভেন ছিষ্টাৰৰ অলপমান বেলেগ ঠাইত আহিছোঁ। মানে এইটো ফালে ৰাস্তাটোৰ সিটো পাৰে মানে ছেভেন ছিষ্টাৰ ৱাটাৰফলখিনি আছে, আৰু এইটো পাৰে অলপমান মানে ভাল লগা জেগা আছে। এইখিনিত আহিছোঁ এতিয়া। সেইফালে যিহেতু ফগ হৈ আছে, গোটেই মেঘ আছে, সেইকাৰণে আমি গম পোৱা নাই, একো চাব পৰা নাই। তো এইফালে আহিলোঁ, ভাল লগা জেগা অলপ। ৱাটাৰফল মই আহিছোঁ, ৱাটাৰফল তাতে আছে, তালৈকে হয়তো আমি যাম, কাৰণ সেইফালে আমি ৱাটাৰফল চাব পৰা নাই। তো আগত ৱাটাৰফল আছে, তাতে যাম এতিয়া আমি। ইমানো বেছি নহয়, যাব পাৰিম, প্ৰব্লেম নাই, ইমান ৰিস্কি নহয়, যাব পাৰিম। আগতেও এইগিলা অভ্যাস আছে যাৱা। তো তালৈকে যাম, যাই কিনে আপোনালোক দেখাই আছোঁ, কাৰণ মোবাইলটো মই থৈ দিম এতিয়া, কাৰণ যিটো পঢ়ব লাগে মোবাইলো যাব, জিম্বেলো যাব, মানুহটো যামেই এনেও। তো তালৈকে যাই আছোঁ, তাৰপৰা দেখাই আছোঁ। আৰু এতিয়া আমি আহি আধা পাইছোঁ, আধা পাই কিনে মানে আৰু অলপমান আছে, কিন্তু ইয়াৰ পৰা মানে শিলবিলাক বহুত পিছল হয়, তো অলপমান ভয় লাগিছে। কিন্তু যাম তালৈকে, কাৰণ ৱাটাৰফল ওচৰৰ পৰা চোৱা নাই এতিয়ালৈকে। তো সেইটো ৱাটাৰফল বেছি ডাঙৰ নহয়, সৰু, তেওঁ মই ওচৰত যাই কিনে চাম। গতিকে তাতে যাই কিনে একদম জাগাত মানে নিজৰ এটা জাগাত মই দেখাই আছোঁ আপোনালোকক। আৰু আমি তাৰ পৰা এতিয়া আহি এইখিনি পালোঁ, মানে একদম মেইন জেগা য'ত মানে ৱাটাৰফলটো আহি আছে ওপৰৰ পৰা। তো অলপমান এডভেঞ্চাৰ কৰিছোঁ, এইখিনি সিহঁতত অলপমান কষ্ট আছিল, কিন্তু যদি অলপমান ভয় আছে নাহিব আপোনালোকে, কাৰণ শিলবিলাক বহুত মানে পিছলা। তো আমি আহিছোঁ, আহি কিনে ইয়াতে চালোঁ ৱাটাৰফলটো এইটোৱে। মই বেক কেমেৰা দি ভালকৈ চিনেমেটিক কৰি দেখাই দিম আপোনাক ভালকৈ। ধুনীয়া লাগে ৱাটাৰফলটো, কাৰণ এনেকৈ একেবাৰে কাষত যদি আপোনালোকে দেখা পায়, য'ৰ পৰা ষ্টাৰ্ট হৈছে ৱাটাৰফলটো, বহুত ভাল লাগে। আৰু এনেকৈ ইয়াৰ পৰা ৱাটাৰফলটো আৰম্ভ হৈ কেনে বা কিমান দূৰলৈকে বহি যাই আছে। এতিয়া আমি কেনেকুৱা তাৰ পৰাহে দেখা পাওঁ, মানে দূৰৰ পৰাহে দেখা পাওঁ বস্তুবিলাক। কিন্তু আজি ফাৰ্ষ্ট টাইম মানে য'ৰ পৰা ষ্টাৰ্ট হৈছে ৱাটাৰফলটো, মানে এই মানে ৰাস্তা সেনেকুৱা, ৰাস্তাৰ পৰা মানে পানীখিনি বাগৰি আহি আছে। তো এই মানে ষ্টাৰ্টিং পইণ্টটো আজি মই দেখা পালোঁ। আগতে তাৰমানে আমি এণ্ডিং পইণ্ট দেখা পাইছিলোঁ, মাজৰ ভাগ দেখা পাইছিলোঁ, কিন্তু আজি ফাৰ্ষ্ট পাৰ্ট, এইটো ফাৰ্ষ্ট পাৰ্টটো আমি দেখা পাইছোঁ। তো বহুত ভাল লাগিছে। তো মোটামুটি 1.5 ঘণ্টা 2 ঘণ্টামান হ'ল, কিন্তু মেঘ এতিয়াও এনেকেই আছে। আমি বহি লৈছোঁ ভাগৰ লগাৰ কাৰণে, কিন্তু নাই, আমি যিমান জিদ্দি মেঘটো অলপমান বেছিয়ে জিদ্দি, নাযাব বুলি আজি। তো উপায় নাই, এনেকৈ ৰখি আছোঁ। কিন্তু মানে এইটো ভাইবটো মানে বহুত ধুনীয়া লাগিছে, মানে এই চাৰাউণ্ডিং যিটো আছে, মানে চাৰিও চাইড, মানে ইয়াৰ পৰা যাবৰ ইচ্ছা নাযায় ঘৰলৈকে। ধুনীয়া জেগা, গৰম নাই, ঠাণ্ডাও বেছি নাই, ধুনীয়া এটা হালকা হালকা বতাহ মাৰি আছে, ঠাণ্ডা ঠাণ্ডা বতাহ, কিবা মানে ফিলটোৱে বেলেগ আহি যায়। তো ইয়াতে থাকিবলৈ ইচ্ছা গৈছে, কিন্তু আৰু যিহেতু মাটি চাটি নাই, তো থাকিবতো নৰাই, যাবই লাগিব। তো আৰু ৰখিম 10 মিনিট, কিন্তু যদি আৰু নাযায় তেতিয়াহ'লে আৰু গুচি যাম আমি ইয়াৰ পৰা। অলপমান আৰু অলপমান। অ' মাই গড, হোৱাট এ ভিউ। আৰু বহুত দেৰি, মোটামুটি 2 ঘণ্টামান পিছত খুলিছে এতিয়া। এই চাওক আপোনালোকে, এইখিনি ইয়াত গোটেই মানে অপেন হৈ গৈছে, কিন্তু সেইটো ফালে হোৱা নাই। এই নিজৰা ওলছি এইকেইটা। এইবিলাক দেখা নাই, এইবিলাক হ'ব সন্তুষ্ট, মই সন্তুষ্ট। অ' বাপৰে, আৰু
আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম ছেভেন ছিষ্টাৰৰ পৰা, যে কি নহওক 4টামান ৱাটাৰফল দেখা পাইছোঁ, তো ভাল লাগিছে, সন্তুষ্ট হৈ গৈছোঁ। 2 ঘণ্টামান ৱেইট কৰিছোঁ। এতিয়া আমি যাম আউৰা কেভত, মানে মাউচমাই কেভত গৈছিলোঁ, কিন্তু এটোতকৈও ডাঙৰ এটা কেভ আছে আউৰা কেভ। এতিয়া আমি আউৰা কেভত যাম, ইয়াৰ পৰা ওলাই যাওঁ সোনকালে, কাৰণ আউৰা কেভটো বহুত ডাঙৰ, চাব লগা বহুত বস্তু আছে, তো তাকে যাওঁ আৰু ৰাস্তাত লগ পাইছোঁ। আমি আউৰা কেভৰ ৰাস্তাত আছোঁ, হৈ গ'ল। এটো টাইম বোলে মাউচমাই কেভটোতকৈ ডাঙৰ কেভ, সেইকাৰণে আহিছোঁ। মানে এইবিলাক কি জানা, জানিব লাগে বস্তুবিলাক। কেভৰ বিষয়ে আমি শুনি আহিছিলোঁ, দেখা নাছিলোঁ বা যাই পোৱা নাছিলোঁ। আজি আহিছোঁ, অলপমান ট্ৰেকিং কৰিব লাগিব। ৰাস্তাৰ পৰা 1.5 কিলোমিটাৰ আহিব লাগে মেইন হাইৱেৰ পৰা আহি কেনে, আৰু ইয়াতে ট্ৰেকিং আছে অলপ, মানে খোজ কাঢ়িব লাগিব। এতিয়া আমাৰ অলপমান অসুবিধা হৈছে কি, আমাৰ বেগবিলাক লগত আছে এতিয়া, আৰু বেগবিলাকত ওজন বহুত আছে, লেপটপ আছে, কেমেৰা আছে, এইবিলাক বহুত ওজনৰ বস্তু আৰু কাপোৰ আছে, তো এতিয়া অলপমান কষ্ট হৈছে। ইয়াতে এণ্ট্ৰি ফিজ লৈছে 100 টকা এটাৰ, মানে 50 টকা কৰি। কোনোদিন আহি পোৱা নাই এনেকুৱা জেগাত, আজি ফাৰ্ষ্ট টাইম, তো মানে ফিল একদম হাই আউট আছে। আৰু ইয়াতে সেফটি তাৰমানে একদম ভাল সেফটি, মানে মেইনটেনেন্স ধুনীয়া কৰিছে। আৰু ইয়াতে মানে যিবিলাক এণ্ট্ৰি ফিজ লয় সেইবিলাক হয়তো এনে ইফালে পঠোৱা নাই, ইফালে খেদোৱা নাই, ইয়াতে কামত লগাইছিল। বহুত ধুনীয়া সেফটিবিলাক বনাই দিছে, ৰাস্তা ধুনীয়া। ভূতৰ চিনেমা চাইছিলি নহয় সৰুতে, বা ইটানো চা, একদম চেম ঠাই। মানে এইবিলাক জেগাতে তাৰমানে ভূতৰ চিনেমা শ্বুট কৰে, হয়তো অকলে আহিলে আপুনি ভয় কৰিব, এনেকুৱা জেগা মানে একদম মানে কিবা বেলেগে ধৰণৰ। এই মানে হেৰিটো আহিছে, মেঘটো আহিছে অলপকে, আৰু মানে গছ গছনিবিলাক আছে, তো একদম মানে চিনেমাবিলাকত যেনেকৈ দেখা পাওঁ আমি ভূতৰ চিনেমাবিলাকত, তেনেকুৱা ঠাই। মই বেক কেমেৰাত দেখাই দিম লাগে, চাওচোন। অ' মাই গড, ইচ ইচ ইচ, wow. I love this place. ডেষ্টিনেশ্যনটোতো বাদেই দি, মানে ৰাস্তাটো মানে ইমান ধুনীয়া, আৰু ইমান মানে কি ক'ম, আৰু নিজে আহক, আহি কিনে চাই লওঁ একবাৰ। মই মানে মুখৰ ভাষা নাই আৰু ক'বৰ কাৰণে, যে কেনেকুৱা লাগিব ইয়াত আহি কিনে। একবাৰ আহক, যদি অহা নাই কোনোবাই। আৰু এতিয়া আমি আহি পাইছোঁ একদম মেইন দৰৱাজাখনত, আৰু এইটো হ'ল মেইন গেট কেভ। wow. ক্ষেত্ৰতো একোৱেই নাছিল তেতিয়াহ'লে ন, মাউচমাই কেভ তেতিয়াহ'লে একোৱেই নাছিলে তোৰ আগত। বাপৰে, পিছিলকা আছে, তো অলপমান লাহে লাহে যাব লাগিব, কাৰণ পৰি যাম ইয়াতে, মই গম পাইছোঁ। এটা ফটো মিছ কৰিব ইচ্ছা নাই তাৰমানে, আৰু মোৰ এনেকুৱা মানে জাগা। চব গ'লা, দেৰি নকৰবি, বহুত পিছিলকা। মই শুনা মতে 10টামান পইণ্ট আছে ইয়াতে, তো এইফালে যাব লাগিব আমি। এইফালেও এটা গুহা আছে, মানে এইফালেও এখন দৰজা আছে, এখনো দৰজা, এইটো নিজৰা। কিছুমান দৰজা বন্ধ কৰি থৈ দিছে, নহ'লে সেইটো ফালেও আৰু তাৰমানে বহুত ডাঙৰ কেভ এইটো। তাৰমানে মই প্ৰথমতে ভাবি আহিছিলোঁ মাউচমাই কেভটো মানে চবচে ডাঙৰ কেভ, সেইকাৰণে মাউচমাই কেভতে গৈছিলোঁ। কিন্তু তাতে মানে গম পালোঁ যে তাতকৈও ডাঙৰ এটা কেভ আছে, আউৰা কেভ, সেই কেভটোত। তো সেইকাৰণে মাই গড, সেইকাৰণে আমি জল্দি ইয়াতে আহিলোঁ, কাৰণ মই মিছ কৰিব ইচ্ছা নাই। এইবিলাক বস্তু মই বহুত ভাল পাওঁ, কাৰণ আগৰ দিনৰ এইবিলাক বস্তু হয়, ইয়াতে আদিম মানুহ থাকিছিল। হয়তো এইফালে যাব লাগিব, এইফালে এখন দৰজা আছে। আৰু এইবিলাক মই ভিউজৰ কাৰণে কৰা নাই দেই, এইবিলাক কৰি মই ভালেই পাওঁ। এইবিলাক মোৰ প্ৰফেচনেল ইউটিউবাৰ মই নহয়,
কাৰণ এটা ভিডিঅ' দিওঁ আৰু বহুত দিন পিছত ভিডিঅ' দিওঁ এইবিলাক মই মেমৰি হিচাপে ছেভ কৰি আছো ইউটিউবত তাতে বুঢ়া বয়সত তাৰমানে এইবিলাক চাই কিনে খাই থাকিব পাৰোঁ তো এইবিলাক কোনো কথা নাই ভিউজ যিমানে আহক বা ছাবস্ক্ৰাইবাৰ যিমানে থাকক তোমাৰ কথা নাই যিবিলাকে ভাল পায় মোক যিখিনি চাই কিনে ভাল পাইছে ভিডিঅ'টো ঠিকেই থাকিলে হ'ল নেক্সট আৰু এনেকুৱা ভিডিঅ' আহিয়ে থাকিব মই যিমান মই দুদিন মানে হেৰি কৰিছোঁ লেটকে আহিব ইমান সোনকালে নাহিব কাৰণ প্ৰফেশ্যনেল অলপমান বেলেগ তো মই বিজি থাকোঁ কাম থাকে সময় ইমান নাথাকে মোৰ লগত তো যেতিয়াই এনেকুৱা সময় পাওঁ তেতিয়াই এইবিলাকৰ জেগাত আমি আহি থাকোঁ তো এনেকুৱা জেগা দেখি পোৱা নাছিলো জীৱনতো এই ফাৰ্ষ্ট টাইম আৰু যিমান ভাগৰ লাগছি ভৰিয়ে লাগক বা হাতৰে লাগক বা জেনাৰে লাগক কাৰণ দেখি চাব কিমান দামত সেইবিলাক মানে গোটেইবিলাক পাহৰি গৈছো এতিয়া জাষ্ট আমি জাগা চাব লাগে ৰেকৰ্ড কৰিব লাগে কৰি কিনে ঘৰত নিব লাগে নি কিনে আমি ছেভ কৰি ল'ব লাগে মোৰ ইউটিউব চেনেলত তো বলক আমি যাওঁ আৰু বহুত দাম আছে ইয়াতে ৰাস্তা নাই হে আছে কিন্তু নাই বোধ বন্ধ নহ'বও পাৰে বন্ধ বন্ধ ন বন্ধ ইয়াতে শেষ ফটোটো লোৱা এইবিলাক আৱাজ ওলাই আছে কিবা আছে নেকি পানী আহি আছে पानी वाटरफॉल नहीं पता मालूम नहीं लाइट नहीं है अंदर लेकिन हाँ लाइट नहीं है हाँ ये लास्ट है বন্ধ কৰি দিয়ক हाँ ठीक है तो एखनी আছিল लास्ट তাৰমানে কেপটো এতে হে কিন্তু আছে দৰ্জাবিলাক খুলি দিয়া নাই মানে হেড দিছি লাইট দিয়া নাই তো লাইট জকলকি দিছি তাকলকি আহিম আমি ৰিস্ক তো ৰিস্ক হয় না ভিতৰত গেলি তো সেইকাৰণে নাযাওঁ আমি তাকলকি তো ইয়াতে শেষ লাইট নাই তো মোবাইলৰ ফ্লাছ জ্বলাই কেনে যাব পাৰিম বুলি কৈছি তো মোবাইলৰ ফ্লাছ জ্বলাম আমি আৰু যাম আগত কাৰণ আগত দেখিবলৈ ভাল জেগা আছে তো আহক আৰু যাম তুমি গ'ল বেগ আটকি যাব বেগ আটকি যাব মোৰ চাৰ্জ নাই চাৰ্জ নাই হা বেগটো আছে বেগটো মোক দি আটকি যায় বেগটো মোক দি তাৰমানে बहुत डेंजरस जगह খিনি यार ये पर आ सकते हो लेकिन तकलीफ होगी बहुत झुकना पड़ेगा यहाँ पर কিন্তু আমি যাম কিয় যাম জানা না কাৰণ মানুহ গৈছে ইয়াৰ পৰা এতিয়া আমি অকলেই নাযাওঁ মানুহ ইয়াৰ পৰা যোৱা দেখা পালো সিহঁতে ক'লে যে ফাৰ্ষ্ট গ'লে যাব পাৰিবি আৰু আগত দেখি বহুত জাগা আছে খালি অলপ কষ্ট হ'ব দুটা বেগ লৈ গৈছে এতিয়া মই দুটা বেগ লৈছো সুধিলে এটা বেগ লোৱা নাই কাৰণ সি অলপ মাইণ্ডটো কৰিছেতো প্ৰব্লেম হয় এইফালে নহয় নেকি কেনেকুৱা আন্দাজচোন মোক ভয়ো লাগে হা একো দেখাই নাযায়চোন মোক দেখা পাইছে তো অলপ অলপ আল্লাহ কবি আজি ইন্ডিপেন্ডেন্স ডে আন্ধাৰ বহুত আন্ধাৰ একো দেখা নাপায় দেখো এইফালে কি কৰিম যাম না ঘূৰি ৰিটাৰ্ণ হা ৰিটাৰ্ণ ভাত জাগা নাই জমা বহি কেনে চাই লওঁ হয় কি কোনোদিন আহিব নাইতো তো অলপমান ভয় লাগি আছে কাইও নাহিব ঐ দেখো না এইফালে আহিছোন যা রাস্তা শুধু আগে থাকি এদেরও কুঁজে বদিল কয় অবস্থা যচোন গেলি যাই থাকা ও নাযাওঁ দে মই অলপ চাই আহো নাযাবিও না অলপ পানী নাই নাযাবিও
এইফালে ৰাস্তা আছে নে নাই? মানুহ আহিছে কিন্তু আছে ৰাস্তা। মানুহ আহিছে আমাৰ কিছু সিহঁতে আহিবক তাৰমানে কাবাই কাবাই আহি আছে মই পঢ়ত দেখা পাইছো তো ইহঁতো আহক একেলগে যাওঁ মৰলে একেলগে মৰিম একেলাই গিয়া মৰিম হয় নে নহয় এই কত নহ'ল আৰু আহিছে भाई आ रहे हो ना कोई आ रहे हो वो जल्दी हाय आ गए हम आओ मेरे फल खाए से आइबी ना आगो देखी आगो जाबी ना क्या आना आगो आना भय लगे आगर पल्ट नहीं किसी क्या टेंशन नहीं जो 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 পাথৰ চৰকাৰ পঞ্চাশ টাকা মানে 50 কোটি টাকা জানতো নাকি লিয়েরু বনাইছে এইটো যাবৰ কাৰণে হয় না লাইট তো দিয়া নাই না লাইট নালাগে নহয় 50 টকাৰ ঘূৰাই হয় না 20 টকাই জানে আছে তেতিয়াহ'লে এবার পয়সা আমি ফেলবো এবাৰ কুণ্ডা খাব লাগিব এটা ৰাস্তা 3 ভাগ হ'ব এটা দাগ দিল ও নাই এইফালে ৰাস্তা নাই এসরে না নাই ও জানতে আর কই গেলে তুমি যেমন দি দাগ দিল এইটো দাগটো আছে স্যার দাগটো তাৰমানে আমি নাজানো ব্যাক সাইডে যাবে বমি ক্রস মাৰা আছে স্যার ও লেখ রাখছে রে ক্রস মারা আছে ক্রস মারা আছে না যাবা নামবে কি এখানে যাবে না ক্রস মারা নামবে কি আরো ভিডিও দিতে পারে কি বাবা মা পুনা কি গো কোন দেবতা না ওই বেগলা মানুষ কেমকে বলবো ও ভয় নাই কি আছে আছে ফুটে বলে মাটি মানে লেবে অ যাই আছো মোৰ কিন্তু অলপো ভয় লাগে নাই 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 ৰাস্তা খে তো মিশন কমপ্লিট যাব পাৰিবি কিন্তু সেটা মেটা সোমাই যাব লাগি দিলে কাটা নিব গেলা পিছন পাৰিবি সেটা যদি আৰু ইতাৰ ওলাই যাম বল আ বলে ফেলে বল কাম নাই ফেলে নাই নাই বন্ধ করে গোবর না হিলবিলা আছে এইটো পাগুৰি গ'ল এ বন্ধ আছে নকবি বাবা মুকে হইছে যোগ যোগ নালাগে যাও। তো ये तो हमारा मिशन सक्सेस यार पर हम एग्जाम और हो गए তো এটাই আছিল আমার লাস্ট ডেস্টিনেশন মানে আমার আউৰা কেভ তো লাস্ট ডেস্টিনেশন আমি আজি যেহেতু যামেই গতিকে ইয়াৰ পৰা ওলাই কিনে আমি ঘৰলৈ যাম তো এইটো আছিল লাস্ট ডেস্টিনেশন আৰু লাস্ট ভিডিঅ' এইটো ট্ৰিপৰ দুদিনৰ ট্ৰিপ আছিল আমাৰ গমে পাইছে আমি শ্বিলং আহিছিলোঁ চেৰাপুঞ্জী আহিছিলোঁ তাতে চালোঁ 7 চিটাৰ চালোঁ মাউচমাই কেভ চালোঁ 11 ফলছ চালোঁ উমিয়াম লেক চালোঁ তো বহুতবিলাক বস্তু চালোঁ আমি ইয়াৰে আগৰ ভিডিঅ'বিলাকত আপোনালোকে পাৰ্টবিলাক পাই থাকিব সেই পাৰ্টবিলাক চাব ভালকৈ গোটেই চিৰিজটো আপোনালোকে ভালকৈ চাব আৰু মই দুটা ভিডিঅ' মানে গোটেইখিনি লগ কৰি কিনে দুটা ভিডিঅ' বনাম হিন্দীত আৰু সেই হিন্দীৰ ভিডিঅ' দুটা আপোনালোকে চাব ভালকৈ তাতে কথা নকওঁ হয়তো ভয় জবাৰ হ'ব আৰু হিন্দীৰ ভিডিঅ' দুটা বহুত ধুনীয়াকৈ বনাম তো সেই দুটা ভিডিঅ' ভালদৰে চাব আৰু এইখিনিতো চাবই আপোনালোকে এই চিৰিজটো যেইকেইটা ভিডিঅ' আছে এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু এইটো লাষ্ট ডেষ্টিনেশ্যন বহুত ভাল ফিলিংছ এটা লৈ যাই আছোঁ বহুত ভাল এক্সপিৰিয়েঞ্চ লৈ যাই আছোঁ ইয়াৰ পৰা আৰু ভৱিষ্যতে আহিমে ইয়ালৈকে কাৰণ কেতিয়াও পাহৰিব নোৱাৰোঁ চেৰাপুঞ্জী জিলাটো তো আমি নেক্সট আৰু আহিম আজি এইখিনিতে শেষ কৰিম ভিডিঅ'টো আৰু ইয়াৰ পৰা আমি ওলাই যাম আৰু ইয়াৰ পৰাই আমাৰ চিৰিজটো শেষ হ'ব চলিবল এইফালে আপোনাৰ তো আমি ইয়াৰ পৰা শেষ কৰিম ভিডিঅ'টো তো আজিৰ এই ভিডিঅ'টো আমি আৰু নেক্সট ক'ত যাওঁ সেইটো হয়তো সোনকালে যাওঁ আমি এনেকুৱা সময় পালে আমি নিশ্চয় যাম এতিয়া আৰু ক'ত যোৱাৰ প্লেনিং আছে আমি আমাৰ এতিয়া আৰু কহিমা তো আমি আৰু কহিমা যোৱাৰ কথা কৈছোঁ বুলি বোলে হয়তো আমাৰ যিটো সময় মিলে তেনেকুৱা কাৰণ মই অলপ বিজি হয় ৰবিবাৰে অলপমান ছুটি পাওঁ বা তেওঁলোকৰ ফেষ্টিভেলত ছুটি পাওঁ ইণ্ডিপেণ্ডেঞ্চ ডে কাৰণে মই ছুটি পাইছোঁ আৰু শনিবাৰ থকাৰ কাৰণে সেইকাৰণে আমি আহিছোঁ আৰু এনেকুৱা যেতিয়া আমি ছুটি পাওঁ তেতিয়াহ'লে নিশ্চয় কহিমা যাম আৰু কহিমা আপোনালোকক দেখাম তো ইয়াতে ভিডিঅ'টো এই চিৰিজটো ইয়াতে শেষ কৰিছোঁ বহুত বহুত ধন্যবাদ
এতিয়ালৈকে বাই বাই দিছোঁ পাম কেমেৰামেন কেমেৰামেন আৰু যিবিলাক ফটো উঠাইছে সেই ফটোবিলাক আপোনালোকে চাব পাৰিব ইনষ্টাগ্ৰামত ৰাহুল অফিচিয়েল 15 মোৰ ইনষ্টাগ্ৰাম হেণ্ডেল আৰু ছবিগুলোৰ এটা ইনষ্টাগ্ৰাম আছে কি নাজানে সেইটো যাই কিনে নতুনকে খুলিছোঁ ডেছক্ৰিপশ্যনত মই লিংক দি দিম যদি চাব পাৰে তাতে যাই কিনে তো ভিডিঅ'তে কৈছোঁ লাষ্ট এটা স্মাইল দি দিয়ক কেমেৰা উঠি আছে ফটো উঠি আছে তো হেক Good night, Sabba Khair, bye bye, Tata, Jai Hind, Happy Independence Day again. তো ব্লগটো শেষ কৰিছিলোঁৱে মই আৰু এতিয়া ঘৰত যায়ো আছোঁ আৰু 70 কিলোমিটাৰ যাব বাকী আছে আমি বিজয়নগৰলৈকে এটা সৰু কথা মানে সৰু নহয় বহুত ডাঙৰে কথা এইটো ক'বৰ কাৰণে মই আৰু অন কৰিলোঁ কেমেৰাটো মানে আমি আহি থাকোঁতে কি হ'ল আমাৰ আগেৰে দুখন বুলেট এখন আৰু এখন ডিউক 200 নেকি আহি আছিল বহুত মানে স্পীডত আহি আছিল আৰু মানে টাৰ্ণিংবিলাকো মানে যেনেকৈ তেনেকৈ লৈ আহিছিল আমাৰ লগতে আহি আছিল আমাৰ আগত গুচি গৈছিল তাৰপিছত বহুত দূৰ অহাৰ পিছত আমি দেখা পালোঁ যে ক'ৰবাত অলপমান গণ্ডগোল কৰিছে সিহঁতে মানে গণ্ডগোল মানে কেনেকুৱা স্পীডৰ কাৰণে অভাৰ স্পীডৰ কাৰণে অলপ প্ৰব্লেম হৈছে এক্সিডেণ্ট হয়তো হোৱা নাই এক্সিডেণ্ট হ'ল হয় মেঘালয়ৰ এখন কাৰ আছিল সেই কাৰখনে মানে ৰাখিছে বাইকখনক ৰাখি কেনে মানে বহুত মানে বেয়াকৈ মাৰিছে আৰু এখন বাইকৰ মানে ডিউকখনৰ হ'ল ডিউক বাইকখনৰ ল'ৰাজনৰ কাৰণে বহুত মাৰিছে বেয়াকৈ আৰু তাতে আমিও মানে যাই পালোঁ তেতিয়া যাই পাই কেনে চালোঁ যে মাৰি আছে কিন্তু সেইখিনি অৱস্থাত মানে আমি বচাবও যাব নোৱাৰোঁ কাৰণ বেলেগ মানুহ তেনেকুৱা নাই মানে আমাৰো প্ৰব্লেম হৈ যাব যদি বচাব যাওঁ তো সেইকাৰণে আমি অলপমান প্ৰব্লেম পালোঁ বচাবৰ কাৰণে তাৰপিছত অলপ সময় ৰখিছোঁ আমি চাইছোঁ কি হয় চোৱাৰ পিছত বহুতখিনি মানুহ মানে জম হ'ল আহি কেনে আমাৰ অসমৰ মানুহ আহি আছিল সেইফালৰ পৰাতো বহুতখিনি মানুহ আহিলে অহাৰ পিছত আমি তাৰমানে ৰখি কেনে গ'লোঁ যাই কেনে অলপমান মানে বচালোঁ ল'ৰাজনক তাৰপিছত মানে কেনেকুৱা প্ৰব্লেমটো এতিয়া চাওঁ আমাৰ অসমত আৰু মেঘালয় ডিফাৰেণ্ট আছে কাৰণ বেলেগ ৰাজ্যখনত যাই আছোঁ তো যদি তাতে আমি অলপমান মানে বেয়া ব্যৱহাৰ কৰোঁ বা বেয়া নাম এটা কৰি থৈ আহোঁ অলপমান বেয়া লাগে তেতিয়া আৰু কিছুমান মানুহ বহুত ভাল মানুহ আছে মেঘালয়ত মই কোৱা নাই কিন্তু তাৰে মাজতো কিছুমান আছে যেনেকুৱা আমাৰ অসমতো কিছুমান মানুহ বেয়া আছে তো মেঘালয়তো কিছুমান মানুহ হয়তো নুবুজে কিছুমান মানুহে বুজে কিছুমান মানুহে নুবুজে তো নিজে ছেফলি চলোৱাটো ভাল সদায় লাহে লাহে চলোৱাটো ভাল বাইকৰ স্পীড আছে বুলি কেনে যে ইমান স্পীডত যাবি আৰু মেঘালয়ৰ ৰাস্তাবিলাক শ্বিলঙৰ ৰাস্তাবিলাক অলপমান টাৰ্ণিংবিলাক বেয়া তো সদায় ভালকৈ চলোঁ লাহে চলোঁ ভালে ভালে যা ভালে ভালে আহ সৌন্দৰ্য উপভোগ কৰিব গৈছোঁ আমি তো এইখিনিও ক'ব লগা আছিল নেক্সট টাইম যদি কোনোবা আহে ইয়াতে অলপমান বাইক লৈ আহিলে অলপ ভালদৰে আহিলে হ'ল ভালকৈ চাই কেনে গুচি গ'লে হ'ল যাতে একো প্ৰব্লেম নহয় তেনেকুৱা আজি অলপ বেয়া লাগিছে সেইটোৰ কাৰণে তো ঠিক আছে এতিয়া আমি ব্লগটো শেষ কৰি দিছোঁ ইয়াতে ধন্যবাদ